নমস্কাৰ, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। 2 মে'ত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু HSLC হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্টসমূহ। নমস্কাৰ, এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। 2 মে'ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে কৈছে 2 মে'ত ঘোষণা কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল ৰেজাল্ট চাবৰ কাৰণে নেটখন চাই থাকিব www.seva.in এই ডটত চাব পাৰিব আপোনালোকৰ ৰেজাল্টসমূহ। ধন্যবাদ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈ আছে এইবাৰ পৰীক্ষাত 50% লোক ফেইল কৰিব আৰু কম্পাৰ্টমেণ্ট পৰীক্ষা পতা হ'ব ৰেজাল্টসমূহৰ পিছতে। আৰু নমস্কাৰ, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, কম্পাৰ্টমেণ্ট পৰীক্ষা পতা হ'ব। যিজনে ফেইল কৰিব আকৌ কম্পাৰ্টমেণ্ট পৰীক্ষা 2-3 দিনৰ ভিতৰতে পতা হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। নমস্কাৰ, চাই থাকক এও নিউজ।